মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকক জিকিৰ কবিতাটোৰ পৰা কি চাব লাগে, বৰগীতৰ পৰা কি চাব লাগে সেইখিনি দি দিছিলোঁ। তো এতিয়া আমাৰ ৰৈ আছিলে তিনিটা কবিতা। এই তিনিটা কবিতা তোমালোকৰ একেলগে প্ৰশস্তি, মই অসমীয়া আৰু দৃষ্টান্তৰ, এই তিনিটা কবিতাৰ পৰা তোমালোকৰ বৰ্ডৰ চিলেবাছ মতে মাত্ৰ মাৰ্ক থাকিব 9 নম্বৰ। তো এই 9 নম্বৰৰ কাৰণে আমি কি চালে এই আমাৰ 9 নম্বৰটো কমন পৰিব, 9 নম্বৰটো কমন থাকিব। তো সেই বিষয়েহে মই তোমালোকক ক'বলৈ ওলাইছোঁ। যিহেতু ইয়াৰ আগতে বৰগীত আৰু জিকিৰৰ কি চাব লাগে গোটেইখিনি দিয়া হৈ গৈছে। এই তিনিটা কবিতা বাকী আছিলে। এই তিনিটা কবিতাৰ পৰা তোমালোকে কেনেদৰে ষ্টাডি কৰিবা, কি পঢ়িবা, কি পঢ়িলে তোমালোকৰ আহিব, সেই বিষয়ে মই তোমালোকক জনাবলৈ ওলাইছোঁ। ঠিক আছে, আহা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে শ্বৰ্ট কুৱেশ্যন 1 নম্বৰৰ প্ৰশ্ন, 1 নম্বৰৰ যিটো আমাৰ প্ৰশ্ন থাকিব, 1 নম্বৰৰ প্ৰশ্নৰ বাবে তোমালোকে প্ৰশস্তিৰ এই যে তোমালোকৰ প্ৰশস্তিৰ কবিতাটোৰ প্ৰথমতে যে তোমালোকৰ অতি চমু উত্তৰ দিয়া প্ৰশস্তি কবিতাটোৰ যে শ্বৰ্ট কুৱেশ্যনকেইটা আছে, ক, খ, গ, ঘ, এইকেইটাৰ উপৰিও নেক্সট পেজতো তোমাৰ দুটা আছে। তো এই শ্বৰ্ট কুৱেশ্যনকেইটা তোমালোকে চাবা। ঠিক তেনেদৰে অনুশীলনীৰ এই দুটা আৰু প্ৰথম এই দুটা চাবা। তো শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকে সকলোবিলাক চাব লাগিব। শ্বৰ্ট কুৱেশ্যনৰ তাতে তোমাৰ যেকেইটা শ্বৰ্ট কুৱেশ্যন থাকিব গোটেইকেইটা চাব লাগিব। ঠিক তেনেদৰে মই অসমীয়া কবিতাত যদি আমি চাওঁ, মই অসমীয়া কবিতাৰো তোমালোকে 1 নম্বৰৰ বাবে চাব লাগিব। এই মই ইয়াত তোমালোকক ষ্টাৰ মাৰি চিন দিছোঁ, ক, খ, গ, ঘ, ঙ। এই শ্বৰ্ট কুৱেশ্যনকেইটা তোমালোকে গোটেইকেইটা চাব লাগিব। তাৰে পিছত ঠিক সেনেকৈ দৃষ্টান্তৰ কবিতাটোতো আমাৰ মোটামুটি তোমাৰ এতিয়াও 6টা আছে। এই 6টাও তোমালোকে চাব লাগিব। এই দৃষ্টান্তৰৰ হয় এইকেইটা, কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল। এই শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকে চাব লাগিব। 1 নম্বৰীয়া যি গতিকে হয় এইখিনি সম্পূৰ্ণ তোমালোকে চাব লাগিব। তাৰোপৰি তোমালোকে আকৌ 1 নম্বৰৰ প্ৰশ্ন কি চাব লাগে, দুটামান আছে, মই আকৌ তোমালোকক দি দিছোঁ। এইকেইটা এক্সট্ৰাকৈ তোমালোকে চাব লাগিব। বোলে কি 1 নম্বৰৰ প্ৰশ্ন এই দুটা চাই ল'বা। বৃদ্ধ নুব্জ শব্দৰ অৰ্থ কি? নুব্জ শব্দৰ অৰ্থ পূজা। দৃষ্টান্তৰৰ অৰ্থ কি? ভিন্ন বা অন্য দৃশ্য। তাৰপিছত ঋত্বিক শব্দটোৰ অৰ্থ কি? পুৰোহিত। ঠিক তেনেদৰে চামৰ শব্দটোৰ অৰ্থটোও চাবা, এইটোও দিয়া আছে, দি দিলোঁ। আকৌ ঠিক তেনেদৰে তোমালোকে 2 নম্বৰৰ প্ৰশ্ন চাব লাগিব। 2 নম্বৰৰ কাৰণে তোমালোকে কি কুৱেশ্যন চাবা, এটাকৈ মই দেখাই দিছোঁ। প্ৰশস্তি কবিতাটোৰ পৰা 2 নম্বৰৰ কুৱেশ্যন চাব লাগিব তোমালোকে। 2 আৰু 4 মাৰ্ক দুয়োটোৰে মই একেলগে দেখাই দিছোঁ। এতিয়া চোৱা, 2ৰ পিছত 3 নম্বৰত দিছিলোঁ মই 4 নম্বৰৰ প্ৰশ্ন। মই প্ৰত্যেকটো লেচনৰে মই তোমালোকক দেখাই দিছোঁ। 2 নম্বৰৰ আৰু 4 নম্বৰৰ কাৰণে কি চাবা, ব্যাখ্যা কি চাবা, গোটেইখিনি মই দেখাই দিছোঁ। কুৱেশ্যন নম্বৰ 2 প্ৰশস্তি, কুৱেশ্যন নম্বৰ 2, 3, কুৱেশ্যন নম্বৰ 5 প্ৰশস্তি কবিতাটোৰ মূলভাৱ তোমালোকে এবাৰ চাই থবা। মই কিন্তু ইয়াৰ আগৰ ভিডিঅ'ত মই এটা ভিডিঅ' দিছিলোঁ। তো বৰগীত আৰু মই অসমীয়াহে দিছোঁ। যদি পাৰা প্ৰশস্তি কবিতাটোৰ মূলভাৱো পাৰিলে এবাৰ চাই ল'বা। ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 6 উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, এই কুৱেশ্যনটো চাবা। এইটো তোমাৰ 4 নম্বৰত দিয়ে কুৱেশ্যনটো। ঠিক আছে। আৰু ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে চাবা 8ৰ ক আৰু খ, এই ব্যাখ্যা দুটা ইয়াৰে চাবা। আৰু লাষ্ট ইয়াৰে তোমাৰ এটা চাবা, এই সমাৰ্থ শব্দকেইটা এনে গ্ৰামাৰৰ কাৰণে আমি জানি ল'ব লাগে, সমাৰ্থ শব্দকেইটা চাই ল'বা। তো প্ৰশস্তিৰ পৰা এইকেইটা চোৱাৰ পিছত মই অসমীয়াৰ পৰা তোমালোকে কি চাবা। মই অসমীয়াৰ পৰা তোমালোকে 2 নম্বৰ আৰু 4 নম্বৰৰ কাৰণে কি চাবা মই দেখাই দিছোঁ। 1 নম্বৰৰ কেইটাটো মই ক'লোৱে। 2 নম্বৰৰ কাৰণে চাবা তোমালোকে কুৱেশ্যন নম্বৰ মই অসমীয়াৰ কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5 আৰু ব্যাখ্যা চাবা কুৱেশ্যন নম্বৰ 8ৰ কটটো। ঠিক আছে, 8ৰ কটটো ব্যাখ্যা চাবা। আৰু ব্যাখ্যা আছে এটা, সেইটো মই দি দিছোঁ, এই ঘৰটো খুব ইম্পৰ্টেণ্ট এইবাৰ এই ঘৰটো। ঠিক আছে। তো তাৰে পিছত ইয়াতেও তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ ভিতৰত যদি আমি চাব যাওঁ,
গ্ৰামাৰ ছেকশ্যনৰ আছে তোমাৰ এই 3ৰ বিপৰীত শব্দকেইটা তোমালোকে চাই ল'বা এবাৰ, ঠিক আছে। কেতিয়াবা কেতিয়াবা দিয়া দেখা যায়। তো তাৰে পিছত দৃষ্টান্তৰৰ পৰা আমি চাব লাগিব। দৃষ্টান্তৰৰ 2, 3, 4 নম্বৰত তোমালোকে কি চাবা মই সেইটো দেখাই দিছোঁ। কুৱেশ্যন নম্বৰ 2টো চাবা দৃষ্টান্তৰৰ, কুৱেশ্যন নম্বৰ 4টো চাবা, ঠিক আছে। আৰু ব্যাখ্যাৰ ভিতৰত চাবা 8ৰ ক আৰু এই গতটো, ঠিক আছে। এইখিনি ব্যাখ্যা চালে তোমালোকৰ কমন পৰি যাব। আৰু গ্ৰামাৰ ছেকশ্যনৰ বিপৰীত শব্দকেইটা চাই ল'বা আৰু সমাৰ্থক শব্দকেইটা চাই ল'বা, এই 2 নম্বৰ যে আছে। তো এইখিনি আমাৰ কবিতাৰ পৰা, এই কবিতাখিনিৰ পৰা আমি চাব লগা আছিলে। তাৰে পিছত তোমালোকে কবি পৰিচয়বিলাকৰ ভিতৰত তোমালোকে কেনেকৈ ষ্টাডি কৰিবা মই অলপ দেখাই দিছোঁ, জানি থবা বুলি মই দি দিছোঁ। কেনেকৈ ভিতৰৰ পৰা কুৱেশ্যন হ'ব মই তোমালোকক কৈ দিছোঁ। প্ৰশস্তি কবিতাটোৰ কবি ৰঘুনাথ চৌধুৰী, বিহগী কবি বুলি তেখেতক জনা যায়। ছাপোজ তোমাক প্ৰশ্ন দিলে যে বিহগী কবি কোন, উত্তৰ হ'ব ৰঘুনাথ চৌধুৰী। তো ৰঘুনাথ প্ৰশস্তি কবিতাটোৰ কবি যি গতিকে ৰঘুনাথ চৌধুৰী, তেওঁৰ বিষয়ে তোমালোকে কবি পৰিচয় কেনেদৰে জানি যাবা, পৰীক্ষাত কেনেদৰে চাই যাবা মই সেই কৈছোঁ। 1935 চনত তেজপুৰ অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল ৰঘুনাথ চৌধুৰী। কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিলে সেইটো লাগে, কোন অধিৱেশনৰ সভাপতি আছিলে সেইটো লাগে। তেজপুৰ অধিৱেশনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল 1935 চনত। আৰু কি তেখেতে কি কি কৰিছিলে চোৱা। জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিলে তেখেত। মইনা জয়ন্তী আৰু সুৰভি নামৰ আলোচনীৰ সম্পাদক আছিল। তোমাক পৰীক্ষাত সুধিব পাৰে যে ৰঘুনাথ চৌধুৰীয়ে কোন কোন আলোচনীত সম্পাদক হিচাপে কাম কৰিছিল। ৰঘুনাথ চৌধুৰীয়ে লিখা 2খন কবিতা পুথিৰ নাম, এই মই কবিতা পুথিৰ নামবিলাক দি দিছোঁ। সাদৰী 1910 চনত প্ৰকাশ পায়, কেতেকী 1918, কাৰবালা 1923, আৰু মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা পুথি আছিল মনাই বৰাগী, ঠিক আছে। আৰু গল্পৰ পুথি তেখেতৰ হৈছে পছতীয়া। তো প্ৰত্যেকটো কবি পৰিচয়ৰ পৰা, প্ৰত্যেকটো কবি পৰিচয় যেনেকৈ তোমাৰ ধৰাছোঁ দৃষ্টান্তৰৰ হৰে কৃষ্ণ ডেকা, তো হৰে কৃষ্ণ ডেকাৰ বিষয়েও তোমালোকে ঠিক তেনেদৰেই চাবা। মই যেনেকৈ দেখাই দিলোঁ, এটাত মই দেখাই দিলোঁ তোমালোকক, ঠিক তেনেদৰে চালে তোমালোকৰ নিশ্চয় কমন পৰিব। আৰু অহাকালি তোমালোকক মই আমাৰ পাৰ্ট বি আৰু ৰৈ থকা গল্প যিখিনি আমাৰ আছিলে, ঠিক তাৰ মানে এটা ভিডিঅ' ৰাতিপুৱা জল্দি দি দিম, সেইখিনিও তোমালোকে ভালদৰে চাবা। এছামিছত প্ৰত্যেকৰে তোমালোকৰ লেটাৰ আহিব, আৰু প্ৰত্যেকৰে লেটাৰ অহাটোৱে মই কামনা কৰি আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।